এই মাহা কি দেখিয়া ও মা তো নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ কুমাৰী এটাৰ বজাৰত। ইয়াতে দুনিয়াৰ আপি গাইছ মানে মই মেইনলি আজি পূজাৰ বজাৰ কাৰণে ইয়াতে আপি চাব আছোঁ গাইছ। চাব পাৰে চব আপি, একলো আপি মানে গোটাই বজাৰখন পুৰা জুই লাগি গৈছে গাইছ। মানে এটা জুই দেখা পাই আছে মানুহ দেখিছে না, একদম পুরা মানে তোমার সব আপি পুরা চলি আছে না বিজনেস বঢ়িয়া। তো ইয়াতে পূজাৰ অফাৰ কোনকেইখন দোকান দি আছে সুধিব লাগিব। পূজাৰ যিহেতুকে বজাৰ চলি আছে গাইজ, মানুহটো নিশ্চয় আপোনালোকে দেখা পাই আছে কিমান মানুহ, এইগিলাখান মানুহ পুৰা পূজাৰ বজাৰ কৰি আছে গাইজ এইগিলাখান। তো ময়ো এনেকৈ ঘূৰি আছোঁ, মানে এফালে শেষেই হ'ব দেখাই যাওঁ বেলেগ এটা জেগাত যাওঁ। ইয়াতে আপি চাপি নাই গাইজ, মানে য'ত বেছি আপি আছে মই তাতে যাম গাইজ। আপিটো মেইন মতলবটো হৈছে মোৰ আপি, মোক লাগে আপি গাইজ। তো মই মানে মেইন কথা হৈছে কি আজি মই সন্ধানত আছোঁ ইয়াতে, মানে ইয়াতে উঠাব লাগিব। আপুনি পূজাৰ বজাৰ কৰিব আহিছে? পূজাৰ বজাৰ কৰিলে না নাই? কৰিছে? বঢ়িয়া বঢ়িয়া, পূজাৰ বজাৰ কৰিছে, বঢ়িয়া বঢ়িয়া। আহিল দুৰ্গা পূজা, চলিক লাগিল জোতা মোজা। এতিয়া দুৰ্গা পূজাটো এতিয়া গাইছ মানে বৰষুণতে যাব হেন পাইছোঁ হা। কাপোৰ চাপোৰ কিনিম বুলি আহিলোঁ বজাৰত বাপ্পা ঐ মানুহ গাইছ দেখছে, এই সোমবাই নৰি ইমান মানুহ। এই দেখছে না গাইছ, ভাইয়াত পূজাৰ বজাৰ কৰিলি তাকেতো একদম পুৰা শেষ কৰি পেলাইছে। আপিৰ সংখ্যাটো কম অলপ। মই মণিহাৰী দোকানত যাব লাগিব ন, তাকেই যাম, যাই আছোঁ গাইছ। মণিহাৰী দোকানত যাম। ইয়াতে মানে হেৰি দোকান না, চেণ্ডেল দোকান না, ইয়াতে চেণ্ডেল দোকানত মানে ইমান এটা নাই। তো মণিহাৰী দোকানত যাই আছোঁ গাইছ, তাতে নিশ্চয় আমি লগ পাম আপি। তো এই আছিল দোকান। ইয়াতে ইমানো চকৰি নাই গাইছ, মই বিচাৰি আছোঁ, ইমান নাই আৰু। চাওঁ আন্ধাৰ হ'ব নোৱাৰো, মুচি দিব নোখোজো, ঢাক বাজা কাছের বাজা উলু দিয়া শঙ্খ বাজা, বছর পরে আবার এলো মাঝে, এলো 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 মা দুর্গা মা। ঢাক বাজা কাছে বাজা উলু দিয়া শঙ্খ বাজা, বছর পরে আবার এলো মাঝে, এলো 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 মা দুর্গা মা। ও পূজা চাবলৈ ওলালো, নতুন কাপোৰ পিন্ধিলৈ, ও তাতে তয়ো ওলাবি মোৰে লগত দেহি ঐ। গাইজ চিংগেল মানুহ এতে কোনেও নাযায় মোৰ লগত হা। কোনোবাই যাবি না পূজা চাবা? আজি তুমি যদি মোৰ লগত আহিলি হয়, মই ইয়াতে যি কাপোৰ লাগিলেও কিনি দিলোঁ হয়, গম পাইছে না? তুমি আজি দূৰৰ গুচি গেলা, মোক এৰি গুচি গেলা, আজি মোৰ লগত তুমি নাই। এতিয়া মই কাক কাপোৰ কিনি দিম? কাপোৰ কিনি দিয়া মানুহে নাই মোৰ। দুখ লাগে বহুত, অভিমান লাগে, কষ্ট লাগে গাইছ। ইয়াতে আৰু মানুহ নাই। এতিয়া মই কলে যাওঁ, মানে অলপ বজাৰ কৰিব লগা আছে, অলপমান ধেমালি কৰিলোঁ গাইছ। এতিয়া মই বজাৰখিনি কৰি কেনে ঘৰত যাম দেই। ও
ইয়াতে মই ইয়াতে কিবা অলপ কিনো কিনি কেনে বাই বাই দাদা বিৰি একডাল হ'ব নেকি নাই ন দে নাই ইয়াতে বিৰিও নাই আৰু এনেকুৱা গৰীব হৈ গৈছে ইমান তো আজি ভিডিঅ'টো এখানেই আছিল বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই এতিয়া মই বস্তু কিনো তাৰপিছত কৰোঁ